বিহুখন আগবঢ়াই নিবলৈ চেষ্টা কৰে। ৰঙালী বিহুৰ এই শুভক্ষণত উপবিষ্ট সকলো জ্যেষ্ঠকে মই শ্ৰদ্ধা নিবেদিছোঁ, সেৱা জনাইছোঁ। লগতে লগৰীয়াসকলক আৰু কনিষ্ঠসকলক মৰম জনাইছোঁ। ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ প্ৰতিটো পলেই সকলোলৈকে কঢ়িয়াই আনক অফুৰন্ত সুখ, শান্তি, সমৃদ্ধি আৰু যেনেকৈ আজি আমাৰ বিহুখনে হীৰক জয়ন্তী বৰ্ষত ভৰি দিলেহি, আমি সকলোৱে শান্তি, সম্প্ৰীতি, সমৃদ্ধিৰে এনেকৈ আমাৰ একতাৰ এনাজৰীডাল ধৰি ৰাখি আমাৰ বিহুখন বহু দূৰলৈ যাতে আমাৰ আহি থকা নতুন প্ৰজন্মৰ সকলোৱে পায়, তেনেকুৱাকৈ আমি বিহুখন আৰু জাকত জিলিকা কৰিব লাগিব। তাকে আশা কৰিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব, আমাৰ বিহুখনৰ উত্তৰোত্তৰ কামনা কৰিব। আৰু মোকো আপোনালোকে, মই যিহেতুকে ইয়াৰে বোৱাৰী অঞ্চলৰ, আপোনালোকে মোক আশীৰ্বাদ কৰিব, মই যাতে সমাজৰ হকে আমাৰ নিউ গুৱাহাটী ৰঙালী বিহুৰ হকে কাম কৰি যাব পাৰোঁ। ধন্যবাদ।